Whoa! We see way you should trekking. Good morning, বন্ধুসকল সুপ্ৰভাত জনাইছো জাখমাৰ পৰা কহিমাৰ পৰা আমি এৰাউণ্ড 18 কিলোমিটাৰ নিলগত জাখমাত আমি কালি যেতে ষ্টে কৰিলোঁ যোৱাকালি আহি পিনি জুকো ভেলি যাবৰ কাৰণে যেহেতু জাখমা এডোখৰ জেগাত থাকিলে অলপ নিয়াৰ বাই হয় তো এতিয়া সূৰ্য উদয় হৈছে সময় বাজিছে 6টা আৰু আমি একদম ট্ৰেইন লৈ কালি থাকিলোঁ আৰু বহুত ঠাণ্ডা একদম নিৰিবিলি পৰিৱেশ কি বোলে পাহাৰ বন্ধুসকল ফাইনেলি যিহেতু আজি আমি এতিয়া যাব হ'ল আৰু এতিয়া ইয়াৰ পৰা আমি যিহেতু মুভ কৰিম জুকো ভেলি তো বাই ট্ৰেকিং কৰিম আমি এজ এ কুইক এক্সপিৰিয়েঞ্চ ফৰ আছ পিপল এগৰাকী মেম আছিলে যিহেতু য'ত আমি মিষ্টাৰ থাকিলোঁ আজি যিহেতু So you can trek, you can stay here and trek to Dzüko and you can visit the Unported. এটা বিগ ফেষ্টিভেল হয় যেনে সকলোৱে জানে হৰ্ণবিল ফেষ্টিভেল টাইমত ইয়াত বহুত টুৰিষ্ট এজেণ্ট কৰে আৰু এইটো বৰ সুন্দৰ এটা একদম জেগা হয় যিটো জেগাৰ পৰা আমি আজি এটা সুন্দৰ নিশা অতিবাহিত কৰিলোঁ লগ পাম যাব ওলাইছোঁ বাইদেউগৰাকীও পালোঁ তেখেতকো যাব ট্ৰেকিং কৰিবলৈ যাব আমাৰ লগত 1.5 আৱাৰ্ছ লাগিব ইয়াৰ পৰা যাব পাৰে জাখামাৰ পৰা বিশামাজ গৈ পাবলৈ আৰু ইয়াৰ পৰা হ'লে সুবিধা হয় কাৰণে আমি যিহেতু ইয়াৰ পৰা থাকিলোঁ ইয়াত যিহেতু কহিমাৰ পৰা আহিলে আৰু আনন্দৰ 18 কিলোমিটাৰ আগত থাকিব লগা হ'লহেঁতেন আৰু টাইম লাগিলে ৰাতিপুৱা ইমান সময় ক্ষতি কৰাটো দিগদাৰ হ'ব তো সেইটো কাৰণে 9টা বজাৰ ভিতৰতে যদি আমি ট্ৰেকিংটো কৰিব পাৰোঁ আমাৰ কাৰণে সুবিধা বাই বাই Thank you. Okay. জুকো যাবলৈ হ'লে আপোনালোকে ইয়াত এতিয়া কাউণ্টাৰত টিকেট কাটি ল'ব লাগিব মানে 100কে লয় এইটো এণ্ট্ৰি লয় টিকেট আমি টিকেট কাটি লৈছোঁ 600 টকা দিছোঁ পাই গ'লোহি জুকো ভেলিৰ যিটো ট্ৰেকিং পইণ্ট যিটো য'ৰ পৰা আমি ট্ৰেকিং আৰম্ভ কৰিব পাৰি য়েছ তো এয়া পাই গ'লোহি তো এতিয়া আমি ইয়াৰ পৰা খোজকাঢ়িব লাগিব ট্ৰেকিং কৰিব লাগিব কেনেকুৱা ভূটানৰ টকচং যাওঁতে এনেকুৱা ট্ৰেকিং কৰিছিলোঁ আৰু এইবাৰ ছেকেণ্ড টাইম কৰিছোঁ জুকো ভেলিত Shaktiman! Come on! Oh Jesus! Complete করে দিল একদম টপ ভিউ সিরিজ কি এটা ভিউ ও না হ আনিলি নয় বহাগরে খবর
you love nature, you will find beauty everywhere. আমি অলপ জুচ লৈ আহিছোঁ এনেকৈ জুচ লৈ আহিব লাগে পানীটো খুব লাগে বডিত যেতিয়া ট্ৰেকিং কৰা যায় জুচ লৈ আহিছোঁ বিস্কুট লৈ আহিছোঁ তাৰপিছত তেনেকুৱা চানা লৈ আহিছোঁ এতিয়া খাম পূৰা একদম বহুত ডেঞ্জাৰাছ হৈ থাকক পৰা পাইছোঁহি প্ৰায় এটা ক্লিক ল'ম 360 তো চাব এটা সুন্দৰ এটা দৃশ্য একদম জুকো ভেলী প্ৰায় পাইছোঁহি এইটো পৰা আমি চাব বিচাৰিছোঁ আহক এবাৰ আৰু চাব পাৰিম যিমান ওপৰলৈ গৈ থাকিম আৰু ধুনীয়া দৃশ্য দেখি থাকিম বিদু ভাই বিদু ভাই জুকো ভেলী যিহেতু এইটো টাইমত এই ফুলবোৰ যিবোৰ আছে ন ফুলবোৰ এতিয়া মৰি গৈছে চ' মেইন ছিজন টাইম হৈছে আপোনাৰ জুন জুলাইৰ পৰা ষ্টাৰ্ট হৈছে গোটেই ফুলবোৰ একদম আপোনাৰ ফুলিবলৈ ধৰে জুকো ভেলীত কি হৈছিলে আপোনাৰ কেতিয়াবা এনেকুৱা হয় কেতিয়াবা আপোনাৰ বনাঞ্চলটো জুই লাগে যিহেতু অষ্ট্ৰেলিয়া যেনেকৈ ডাঙৰকৈ জুই জ্বলিছিলে যিহেতু জুই ঠিক তেনেকৈ ইয়াতো আপোনাৰ বনজুই হৈছিলে আৰু সেই গছবোৰৰ পৰা জ্বলি পিনি মৰি গৈছে লক্ষ্য কৰক মই দেখাই আছোঁ সেইটাত আমি সেয়া ধৰিবই পৰা নাই আৰু আছে ইমান দূৰ ৱাও ভাবিব নোৱাৰে মানে ক'লে ধৰিব নোৱাৰি একচুৱেলি আমি ভাবিছিলোঁ 3 ঘণ্টা অন্ততকৈ কম এতিয়ালৈকে আমাৰ লাগি গৈছে 4.5 ঘণ্টা অলমষ্ট 5 ঘণ্টা লাগি গৈছে আৰু কিমান দূৰৰ পৰা আহিছোঁ জাষ্ট এটা ক্লিক দেখাব বিচাৰিছোঁ ইমান কেমেৰা কেপচাৰ নকৰিব আৰু কিমান দূৰ আছে বেছি নাই আৰু সেইখন পাহাৰৰ পৰা এইখন দেখিছে ন তো ইমান কেমেৰাত কেপচাৰ নহয় সেই পৰা আহি আমি ইয়াত পালোহি নাও আমি যাম এইখন পাহাৰলৈ তাতে আছে যিহেতু ট্ৰেইনটো কি होला मैं पाइसुई यही देखिए सुनो ये हो ना ओके आने लो आप लोग अभी जा रहे हैं ना कहाँ चकमा पे कल बंद है क्या कल नहीं कल भी खुला ही है वो हाईवे में गाड़ी मिलेगा हाईवे पे मिलेगा ओके ओके तो बेसी दूर नहीं फाइनल डेस्टिनेशन पाबले गाइस फाइनली आमार ये ट्रेकिंग तो इतिमধ্যে কমপ্লিট হৈ গৈছে তো আমি আহিছিলোঁ সেই ফালৰ পৰা যেহেতু কেমেৰাখিনি কেপচাৰ কৰিব নোৱাৰি তো ফাইনেলি আমাৰ ডেষ্টিনেশ্যন এয়া বেছি সময় নাই জাষ্ট আৰু 10 মিনিট এয়া তো এনেকৈ আমাৰ যিহেতু জুকো ভেলী এই ট্ৰেকিংটো
ইতিমধ্যে সমাপ্ত কৰিলে ৰিয়েলি কৈছোঁ ৰিয়েলি এমেজিং আৰু আপোনালোকক সকলোৱে কৈছোঁ নৰ্থ ইষ্ট সঁচাকৈ বহুত পুৰণি আৰু যদি সময় পায় জীৱনত এবাৰ জুক' ভেলী আহিব আৰু আপোনালোকৰ ডেছক্ৰিপশ্যনত মই অলপ চব দি দিম ইয়াত আহিলে ড্ৰাইভাৰ নাম্বাৰ দিম যদি আপোনালোকে ক'ৰবাত থাকিব বিচাৰে হোমষ্টেৰ নাম্বাৰ আছে গোটেইখিনি আপোনালোকক মই দি দিম কিন্তু ৰিয়েলি কৈছোঁ এমেজিং বহুত ভাল লাগিলে আজি মই আপোনাক প্ৰথমতে কওঁতে ভুল হ'ল আমি 8টা বজাত আমাৰ ট্ৰেকিংটো আৰম্ভ কৰিছিলোঁ 8টা বজাত ট্ৰেকিংটো আৰম্ভ কৰাৰ লগে লগে 1.5 ঘণ্টা মই ফটো বা এনেকৈ ৰেষ্ট ল'ব লগা হয় তো আমাৰ কমপ্লিট হৈছে 1টা বজাত মানে অলমষ্ট আমাৰ 4-5 ঘণ্টা সময় লাগিছে 5 ঘণ্টাৰ ভিতৰত আপুনি 1 ঘণ্টা বা 1.5 ঘণ্টা বাদ দিয়ক মানে 3.5 ঘণ্টা কণ্টিনিউৱাছলি যদি আহে 3.5 ঘণ্টা কিন্তু এটা সম্ভৱ নহয় ৰিলেক্স লৈ অহাটো ভাল তেতিয়া বডিৰ কাৰণেও ভাল তো খালি মই আপোনাক ক'লোঁ পানী বা এনেকুৱা জুচ বা কিবা কিবি লৈ আহিব লাগে কাৰণ বাটত আপোনালোকে একো নাপায় কাৰণ গম দেখিবলৈ পাইছে যিহেতু কিন্তু ফাইনেলি আমাৰ ডেষ্টিনেশ্যন কমপ্লিট কৰিলোঁ ৰিয়েলি বহুত এমেজিং আৰু লাষ্ট এটা ক্লিপ চাই লওক আৰু পাৰিলে আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো পাৰিলে ছাবস্ক্ৰাইব কৰিব তেল মটিভেশ্যন কৰাৰ নতুন ভিডিঅ' দিবৰ কাৰণে আপোনালোকলৈ কিন্তু যি কি নহওক এইটো মই আপোনালোকক কি দিব পাৰিছোঁ এইটো নহয় কিন্তু যিখিনি পাইছোঁ ইয়াত যিখিনি দেখিলোঁ সেইখিনিয়ে দিব বিচাৰিছোঁ বহুত ভুলবন্দী হ'ব পাৰে ইমান ভালকৈ মই এডিটিঙো নাজানো কেমেৰা ক্লিপ কৰিব নাজানো মোবাইলত গোটেই ভিডিঅ'টো লৈছোঁ আৰু আপোনালোক সকলোকে বহুত শুভকামনা জনালোঁ আৰু ফাইনেলি মই ডেষ্টিনেশ্যন পাই গ'লোঁ জয় অসম সকলোকে পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ